তৰালি ফুলা উন্মাদ হৈ জীৱন অকমানি পৃথিৱী। নমস্কাৰ অসম, উন্নত ভিডিঅ'ত মই আপোনালোক সকলোকে অমৰনাথ চেনেললৈ স্বাগতম জনাইছোঁ। আজি বহুদিনেই হ'ল ভিডিঅ' নিদিয়া, গতিকে এটা নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। যোৱা 11 জুলাইৰ পৰা 17 জুলাইলৈকে আগদলা চাৰিআলি হাইস্কুলত জোনাক প্ৰডাকশ্যন ড্ৰামা এণ্ড ডান্স একাডেমীৰ তৰফৰ পৰা নৃত্য, অভিনয় আৰু যোগ কৰ্মশালা এখন অনুষ্ঠিত কৰা হৈছিল। গতিকে তাত এজন মই নৃত্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ দিছিলোঁ। গতিকে 7 দিনৰ পৰিৱেশটোত কি ঘটিলে গোটেই পৰিৱেশখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আগদলা চাৰিআলি হাইস্কুলৰ পৰিৱেশ। এয়া বিনাপানী বৰ্মন বাইদেউ আৰু এই জেগাতে আমি ৰবীন কলিতা আমাৰ জোনাক প্ৰডাকশ্যনৰ সঞ্জীৱ আৰু লগতে মোৰ নাটক এখন কুলাংগামত এতিয়া আমি বিনাপানী বৰ্মন বাইদেউ দতৰাজৰ ওচৰত এগছি চাকিৰে আমি অনুষ্ঠানটো আজি শুভাৰম্ভ কৰিবলৈ হাইস্কুলৰ সহযোগত নৃত্য আৰু অভিনয় কৰ্মশালা তাৰপিছত অকণমান ধনীতে কৈ দিয়া কি ক'ম আৰু যোৱা বছৰৰ পৰাই আমি স্কুলখন আৰম্ভণি কৰিলোঁ। যোৱা বছৰো আমি কৰ্মশালাটো আৰম্ভ কৰিছিলোঁ, প্ৰথম আছিল, এতিয়া আমাৰ দ্বিতীয় হ'ল। সেই গোটেই আমাৰ মানে কৰ্মশালাটোৰ দ্বাৰাই যাতে আমাৰ ষ্টুডেণ্টবিলাকে কিবা উৎসাহ পায়, সেইটো কাৰণে আমি কৰ্মশালাখন মানে এনেকৈ আগবঢ়াই লৈ যাম বুলি। দীপকে অকণমান কৈ দিয়ে কিবা মানে বিশেষ একো নহওক, মাত্ৰ এটাই অমৰনাথ চেনেলৰ যোগেদি মই এটাই অনুৰোধ কৰিব বিচাৰোঁ, মানে মানুহৰ জীৱনত অভিনয়টো লাগে। গতিকে এনেকুৱা এটা অনুষ্ঠান বা এটা চাৰিআলি, গতিকে সকলোৱে ছাপোৰ্ট কৰক, সহযোগ কৰক আৰু এই প্লেটফৰ্মৰ যোগেদি আগুৱাই যাওক। সেয়ে তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ ঘৰত বা স্কুলত আমাৰ শিকোৱা নাযায়, যিখিনি বস্তু আমি ইয়াত শিকিব পৰা যায়। আৰু 2 নম্বৰ কথাটো হৈছে এই জোনাক প্ৰডাকশ্যন আজিয়ে নহয়, জোনাক প্ৰডাকশ্যন বহুত বছৰ আগৰ, ফিল্মৰ দিশত সকলোবিলাকে আগবাঢ়ি যাব। আৰু ইয়াতে যিমান কেইজন শিক্ষক বুজিলি নাই? এয়া কৰ্মশালাৰ শেষৰ দিনটো।
প্ৰথমে বৃক্ষৰোপণ, তাৰপিছত ল'ৰা ছোৱালীখিনিয়ে যি শিকিলে নাটক ডান্স সেইখিনি প্ৰদৰ্শন কৰিব। খেলা ধূলা, নৃত্য, গান বাজনা, নাটক এটা আমাৰ মানৱ জীৱনৰ অবিচ্ছেদ্য অংগ। শিক্ষা ফলপ্ৰসূ হ'ব তেতিয়াহে যেতিয়া মানুহৰ সৰ্বাংগীন বিকাশ হ'ব। শৈক্ষিক, আধ্যাত্মিক, শাৰীৰিক দিশত যেতিয়া মানুহৰ উন্নতি লাভ কৰিব, সেইটো হৈছে প্ৰকৃত শিক্ষা। আমাৰ মহাত্মা গান্ধীয়ে কৈছিলে শৰীৰ, মন আৰু আত্মাৰ বিকাশ সাধনে শিক্ষাৰ উদ্দেশ্য। গতিকে আচল উদ্দেশ্য কিতাপৰ পাঠ পঢ়ি ভাল নম্বৰ পোৱাটো আমাৰ কেতিয়াও আমাৰ শিক্ষাৰ উদ্দেশ্য বা লক্ষ্য নহ'ব নোৱাৰে। বেছি নম্বৰ পোৱা আমাৰ কেতিয়াও লক্ষ্য হ'ব নোৱাৰে। আমাৰ ল'ৰা ছোৱালী, আমাৰ শাৰীৰিক চৰ্চা, আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত সুপ্ত হৈ থকা প্ৰতিভাসমূহ বিকাশ কৰি মানুহৰ যিটো মানসিক বিকাশ, সেই মানসিক বিকাশ সাধন কৰাই আমাৰ প্ৰধান উদ্দেশ্য। পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে আগুৱাই নিয়ে তাৰ বাবে আকৌ এবাৰ অনুৰোধ জনাই মই মোৰ সংবাদত সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অংশীদাৰ কিছুমান কাউন্সিলৰ ধন্যবাদ জ্ঞাপন কৰিলে সন্মানীয় শ্ৰদ্ধাৰ অতিমাবলৈ দেখাবলৈ আমি সন্মানীয় শ্ৰদ্ধাৰ বিশ্ব সাংস্কৃতিক কৰ্মী শিকি আছোঁ। মোৰ সেইকাৰণে ভাল লাগে যে কিবা এটা যদি শিকায় তাক বহি থাকি অন্তত কিনো শিকাইছে সেইখিনি হৃদয়ঙ্গম কৰিবলৈ মোৰ ইচ্ছা যায়। সেইকাৰণে আচলতে গমেই নাপালোঁ যি নহওক আহিলোঁ যে কি শিকাইছে ইয়াত বা কি হৈছে যদিও গম নাপালোঁ, তথাপিও এটা যে সংস্কৃতি বা আমাৰ এটা শিল্প সেইটো যে ইয়াত শিকোৱা হৈছে এইটো এটা ডাঙৰ কথা। কাৰণ যোগ মানে হৈছে আমি যিবিলাক যোগাত্মক কথা, যিবিলাক আমাৰ প্ৰয়োজনীয় কথা বা যিবিলাক ভাল কথা, সেইবিলাক কথা আমি শিকিব লাগে। আৰু তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ ইফালে যাব। হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰি হ'বলে যে মন। যাত্ৰা হেঁপাহিছিলা সাগৰ সমান। যাত্ৰা অকমানি পৃথিৱীৰ অকমান। যাত্ৰা শিখৰৰে হেঁপাহি অনুমান। যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। যিবিলাক গীতত নৃত্য কৰিছিলে, যিবিলাক গীত গাইছিলে, সেইবিলাক কপিৰাইট লাগে কাৰণে দিব নোৱাৰিলোঁ। আৰু আমাৰ লগতে
আমাৰ গাৰ্জেনখিনিও সহায় সহযোগ কৰিলে গাৰ্জেনখিনিও দুই এজনে গীত গালে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকল নতুন দৰ্শকে চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম